প্ৰতি বছৰে প্ৰায় ৪৫ কিলোমিটাৰ বেগেৰে বৃদ্ধি পাইছে সাহাৰা মৰুভূমিৰ পৰিসৰ। আগন্তুক সময়ত বালি আৰু পানীৰ নাটনিৰ সন্মুখীন হ'ব পৃথিৱীৰ এক বৃহৎ অংশ। মৰুভূমি বৃদ্ধিৰ বাবে আতংকিত হৈ পৰিছে বিশেষজ্ঞসকল। বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধি সমগ্ৰ বিশ্বতে এক ডাঙৰ সমস্যা হৈ পৰিছে। ইফালে তথ্য অনুসৰি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে মৰুভূমিসমূহৰ আকাৰ। বিজ্ঞানীসকলৰ মতে প্ৰতি বছৰে প্ৰায় ৪৫ কিলোমিটাৰ বেগেৰে বিয়পি পৰিছে সাহাৰা মৰুভূমিৰ পৰিসৰ। যদি এই হাৰত মৰুভূমিৰ পৰিসৰ বৃদ্ধি অব্যাহত থাকে তেন্তে পৃথিৱীত খেতি কৰিব পৰা মাটিতকৈ অধিক হ'ব মৰুভূমি, যাৰ ফলত মানুহৰ জীৱন কঠিন হৈ পৰিব। যি ঠাইত গছ-গছনি কম সেই ঠাইত শিল আৰু বালিয়া মাটিয়ে ঠাই লয়। ইয়াৰ পিছত বালি ক্ৰমান্বয়ে জমা হ'বলৈ আৰম্ভ কৰে আৰু তাৰ পিছত ই মৰুভূমিলৈ পৰিণত হয়। লক্ষণীয় যে গছ-গছনি আৰু উৰ্বৰ ভূমিৰ অভাৱত এনে ঠাইত বৰষুণ কমিবলৈ আৰম্ভ কৰে। বিজ্ঞানীসকলৰ মতে কোনবোৰ অঞ্চলক মৰুভূমি বুলি গণ্য কৰা হয়। বিজ্ঞানীসকলৰ মতে এবছৰত ২৫ চেণ্টিমিটাৰতকৈ কম বৰষুণ হোৱা অঞ্চলক মৰুভূমি বুলি গণ্য কৰা হয়। এনে ঠাইত বছৰটোৰ ভিতৰতে নিৰ্দিষ্ট পৰিমাণৰ বৰষুণ হয়। ৯০ লাখ বৰ্গ কিলোমিটাৰত বিস্তৃত সাহাৰা মৰুভূমি, যি সমগ্ৰ ইউৰোপ মহাদেশৰ প্ৰায় সমান, যি প্ৰায় ১০খন দেশত বিয়পি আছে, য'ত মানুহটো বাদেই আনকি জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে। দিনৰ ভাগত ইয়াত অত্যন্ত গৰম আৰু ৰাতি হ'লেই হয় অত্যাধিক ঠাণ্ডা। কিন্তু জানি আচৰিত হ'ব যে আজি য'ত এই মৰুভূমি দেখা যায় তাত এসময়ত সেউজীয়া অৰণ্য আছিল। বিজ্ঞানীসকলৰ মতে প্ৰায় ৬,০০০ বছৰ আগতে ইয়াত অৰণ্য আছিল। ইয়াৰ বেছিভাগ অঞ্চলেই হ্ৰদ আৰু গছ-গছনিৰে ভৰি আছিল। নিশ্চয় ইয়াত জীৱনো আছিল, কিয়নো ২০০৫-২০০৬ চনৰ ভিতৰত বিজ্ঞানীসকলে ইয়াত থকা বহুতো কবৰৰ কথা জানিব পাৰিছিল। ইয়াৰ লগতে পানীত বাস কৰা কিছুমান প্ৰাণী আৰু প্ৰাণীৰ অৱশিষ্টও পোৱা গৈছিল এই মৰুভূমিত। সাহাৰা মৰুভূমি সন্দৰ্ভত বহু অধ্যয়ন কৰিছে বিজ্ঞানীসকলে। অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে যে দ্ৰুতগতিত বিয়পি পৰিছে মৰুভূমিৰ বালি চহীয়া ভূমি। ১৯২০ চনৰ পৰা ২০১৩ চনৰ ভিতৰত নেশ্যনেল ছায়েন্স ফাউণ্ডেশ্যনৰ অধ্যয়নত আফ্ৰিকাৰ ফালৰ কিছু অংশত বৰষুণৰ ধৰণ চাই এই কথা আৱিষ্কাৰ কৰা হৈছে। এই সময়ছোৱাত দেখা গ'ল যে সাহাৰা মৰুভূমি প্ৰতি বছৰে দ্ৰুতগতিত বহল হৈ পৰিছে। বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ সকলো ডাঙৰ ডাঙৰ মৰুভূমিৰ আকাৰ। বিজ্ঞানীসকলৰ মতে ১০০ বছৰৰ ভিতৰত মৰুভূমিসমূহৰ আকাৰ প্ৰায় ১০% বৃদ্ধি পাইছে। বৰ্তমান সময়ত ই প্ৰতি বছৰে ৭.৫ বৰ্গ কিলোমিটাৰ দ্ৰুত গতিত বিয়পিবলৈ আৰম্ভ কৰিছে। আশ্চৰ্যজনক কথাটো হ'ল যে এই বিস্তাৰ কেৱল সাহাৰাতেই দেখা পোৱা নাই। পৃথিৱীৰ সকলো ডাঙৰ মৰুভূমিতে দেখা গৈছে এই পৰিৱৰ্তন। প্ৰতি বছৰে প্ৰায় ৬,০০০ বৰ্গ কিলোমিটাৰকৈ বৃদ্ধি পাইছে চীন আৰু মংগোলিয়াত বিস্তৃত গোবি মৰুভূমিৰ পৰিসৰ। মৰুভূমি বৃদ্ধিৰ বাবে আতংকিত হৈ পৰিছে বিশেষজ্ঞসকল। তেওঁলোকে প্ৰতি মুহূৰ্ততে এই কথা কৈছে যে যদি এই অৱস্থা অব্যাহত থাকে তেন্তে আগন্তুক সময়ত পৃথিৱীৰ এক বৃহৎ অংশ বালি আৰু পানীৰ নাটনিৰ সন্মুখীন হ'ব। বৈজ্ঞানিক আলোচনী নেচাৰ ক্লাইমেট চেঞ্জত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে ২০৫০ চনৰ ভিতৰত বিশ্বৰ এক বৃহৎ অংশ পানীৰ অভাৱ আৰু মৰুভূমিৰ খৰাঙৰ কবলত পৰিব। এই সময়লৈকে পৃথিৱীৰ উষ্ণতা প্ৰায় ২ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাব আৰু এই পৰিৱৰ্তনৰ বাবেই আৰ্দ্ৰৰ পৰা শুকান অঞ্চল বৃদ্ধি পাই থাকিব। নিউজ ডেস্ক, ভইচ 24x7।